নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ এটি ভাওনা ভ্লগ লৈ আহিছোঁ আৰু আজি ভাওনা আছে আমগুৰি চুক চাউদাং পথাৰ আমগুৰি চুক। গতিকে ভাওনালৈ যাবলৈকে ওলাই আহিলোঁ। আজি পূজাৰ গম পায়, আজি আপোনালোকৰ গম নাপায় বাৰু, আজি আপোনাৰ দুৰ্গা পূজাৰ অষ্টমী। এই অষ্টমীৰ দিনাই আজি আমাৰ ভাওনা আছে আমগুৰি চুকত আৰু মই আছোঁ, মই যাম, চন্দন দা যাব, ৰাংগা দা যাব আৰু আমাৰ ঋতুৰাজ আহিছে, ঋতুৰাজ যাব। কিবা এটা কৈ দে, কি কৰিবি আজি? আজি এইটো দেৱতা গাম। মজা মজা। দেখিছে আৰু কোন কোন যায় আপোনালোকক দেখাই থাকিম, কিন্তু ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক, লাইক কৰিব, কমেণ্ট কৰিব যদি ভাল পায় আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। মোৰে যোনফালে কয় সেইফালে দেখুৱাম আৰু সেইফালে নহয়, বাঁহতে বহুত এইখন আমাৰ ডিম্পলদাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। কাষতে আকৌ ডিম্পলদাৰ একদম যিখন স্থায়ী সেইখন আছে। ডিম্পলদাৰ আজি ডিটি গাব, ডিটি মানে আপোনাৰ ইয়াৰ পৰা যাব আৰু চাগে ওলাই গৈ দেৰিকৈ অকণমান। আৰু এইফালে চাই থাকক আৰু এই বুঢ়া বুঢ়া দেহি আমাৰ এইটোক বন্ধুক লাগে, ল'ৰাটোক বন্ধুক লাগে, লোৱা লোৱা বন্ধুক লোৱা। তুমি ভানালৈ যোৱা যোৱা বুঢ়া সমিতিৰ সম্পাদক হাৰিঘাট, তুমি ভানালৈ যোৱা দুজন A few moments later. এয়া আমি ভাওনালৈ আহি এতিয়া অন্য এখন পূজা পাইছোঁ আপোনাৰ গৰঙাত, আৰু আমাৰ লগত আছে আপোনাৰ ঋতু, এইফালে নিতুদা আছে। নিতুদা নমস্কাৰ দিয়ক। নিতুদা আছে আৰু এটা আমাৰ ছোৱালী আছে, ছোৱালী আগলৈ আনে দেখো, আমাৰ ছোৱালীৰ লগত চিনাকি কৰি দিওঁ। এয়া আমাৰ হৰেণ গাভৰু, হৰেণ উফাইডাং কি বুলি কয়, জবজং গাভৰু। গতিকে আপোনালোকে এইবাৰ গৰঙাৰ পূজা দেখুৱাওঁ, চাই থাকক, তাৰপিছত আমি ভাওনালৈ যাম। এয়া গৰঙাৰ পূজা মণ্ডপ। এয়া আমি গৰঙা পূজা মণ্ডপত আছোঁ, ভাওনালৈ আহি আছিলোঁ, সোমাই দিলোঁ ইয়াতে। বেলেগ মজা লাগিছে ইয়াত, মনটো ভাল লাগি গৈছে। কেনেকুৱা লাগিছে? ভাল লাগিছে মানে একদম দিল খুচ, মজা লাগিছে। এইফালে দিছে পৰিৱেশ চাওক, পাছফালে পৰিৱেশ চাওক, একদম মানে সকলোৱে পূজা চাওক, পূজাকেইটা দিন আৰু সকলো ভালেই থাকক দুৰ্গা মাৰ আশীৰ্বাদত, তাকে কামনা কৰিছোঁ। A few moments later. এয়া বৰ্তমান আমি বৰ্ণালী ফিল্ডৰ ওচৰত চাহ খাবলৈ ৰৈছোঁ আৰু এইফালে দাদাহঁতৰ ফূৰ্তি কৰি আছে পূৰা মজা। এইফালে জেলবি বনোৱা ষ্টাইল চাওঁ, এয়া পূৰা জেলবি বনি আছে, মজা মজা। মজা লাগিছে নাই? অলপ দুৰ্গা পূজা শুভেচ্ছা থাকিল দেই। মজা। এইফালে দাদা আছে, বঢ়িয়া। মজা মজা। এই দিব লাগে মজা লাগিছে। এইফালে ভইচটোৱে নাহিলে ৰাইজ বেয়া নাপাব,
ভইচ অভাৰ দিবলগীয়া হৈছে মানে কি হ'ল 4টাৰ ভিতৰত আধা কেজি জেলপি আৰু 4 কাপ লাল চাহ আহিছে গাখীৰ চাহ খাই আকৌ আমি ভাওনালৈ বুলি যাত্ৰা কৰিলোঁ পূৰা ফূৰ্তি লাগি আছে আজি একদম মজা লাগিছে A few moments later. আৰু প্ৰায় চাহ খোৱাৰ পৰা 12-13 কিলোমিটাৰ অহা পাছত আমি ভাওনাস্থলী পালোহি চাওকচোন একদম অতীতৰ যিখিনি আমাৰ ভাওনাৰ গায়ন বায়নৰ পৰম্পৰা তেওঁলোকে সেই পৰম্পৰা জীয়াই ৰাখি তেওঁলোকৰ গাঁৱৰ বৃদ্ধসকলে গায়ন বায়ন প্ৰদৰ্শন কৰিছে যথেষ্ট দৰ্শক আছে আজি ভাওনাখনত বৰ সুন্দৰ পৰিৱেশ বহুত ভাল লাগিছে আজি আমি পাই গ'লোহি ভাওনা ঘৰ মানে ৰাস্তা ভুল হৈ গ'ল ৰাস্তা ভুল হৈ আগবাঢ়ি গ'লোঁ তথাপিতো মানে সুধি মানুহ ওলালোহি আৰু আমাৰ সকলো আছে খেল চাই আছে মানুহবোৰ আজিকালি মানে লাজ নকৰোঁ মই এনেকৈ বনাই দিওঁ যি দি আমাৰ বোলে বেকা পূজা চজা আহিলে ফিটিং আজি বোলে বেকা নহয় ফিটিং নহয় এনেকৈ হ'ব দে আজি আৰু আজিকালি ডাঙৰি দিব জৰুদা ভাৰতৰ পূৰা খেল হৈছে নিউজিলেণ্ডৰ লগত আপোনালোকে দেখিছে 5টা গ'ল অৱস্থাটো অকণমান ভাল নহয় তথাপিতো কোনোবা এটা আছে আমাৰ ভাল প্লেয়াৰ আমাৰ ৰান্ধৰা এই চৰি মেহেন্দুদা চশমা লগাই দিলে A few moments later. এয়া আমি মেকআপ কৰিলোঁ মই মেকআপ কৰিলোঁ মই ব্লগ বনাইছে আজি কুন্তি লৈছে আমাৰ কুন্তি দেৱী আৰু এইফালে এঢলীয়া আছে আমাৰ আৰু আমাৰ ঋতু বাবুদ্যা ওলাই এতিয়া হাঁহি দিয়ক মোৰ ভিডিঅ'টো মানে ছাবস্ক্ৰাইবাৰ বাঢ়িব লাগে যে মেকআপ কৰি আছে আৰু আমাৰ এইফালে আছে বোলে দেখিছে হাত দেখিছে গম পাইছে জিমলৈ গৈ আপোনাৰ অকল ৱেইট দাঙি পেলাই ভিডিঅ' কৰিলে কাম নহয় মানে কষ্ট কৰিবলৈ তেতিয়াহে বডি বনিব তেনেকুৱা এটা জ্বলন্ত উদাহৰণ মোৰ সন্মুখত বহি আছে পিছত দেখুৱাম মুখমণ্ডল চুখমণ্ডল দেখুৱাব এয়া দেখিছে কিছুদিন আগত ধৰ্ষণৰ কেছটোৰ পৰা বাচি আহিছে আৰু কোৰ্টত পোৱালীকেইটা কিয় বলো মানে কি লৈছা চাইড আমাৰ পোৱালীকেইটা বহি আছে কাম নাই এটা বলিয়াকেইটা পগলাকেইটা मूर्ति मायाता नहा बहु महूरा स्थूला औरगदायता कुंजालोशना বিনন্দ বিলাস সৃষ্টির রহস্য ব্রহ্মকল্প সমস্ত জগৎ রাখিল আমি
নিচুতরাত Shantagar, Pujarishayan, Padmanaಭ Ishwadharam, Naganesha Drishavi, Medhavarira, Shubhagam, Naraya, Naraya, Naraya. আমাৰ ভাওনা চলি আছে মই প্ৰথমটো চৰিত্ৰ কৰিলোঁ বিজয় আৰু এতিয়া অমৰ্ক কৰিম এইফালে সকলো বহি আছে আৰু চাই থাকক বাবুদা পুৰা এইফালে বিদ্যুতাই বিদ্যা এইফালে চাই থাকক চাই থাকে মোৰ যে ভিডিঅ'ত ওলাবলৈ পাইছা এইফালে চাই দিয়ক ভিডিঅ' এটা বনাই আছো এই বেকা এফালে চাই দে ফালে দুবাৰ ওলাব সিহঁতি দুবাৰ ওলাব এয়া জগদীশ দা আজি কেনেকুৱা লাগিছে ভাওনা কৰি বহুত ভাল লাগিছে সুন্দৰ আমাৰ সীমান্ত ভাই পাইছে মাইকত নামাৰিব মাইকতে মাৰি দিছোঁ মাইকতে মাৰি দিছোঁ উপায় নাই এই সীমান্ত ভাইটিয়ে আজি মানে সাহস কৰি পেলাই ওলাই আহিছে মানে ভিডিঅ' কৰিছে আজি মানে প্ৰথম এনেকৈ ভিডিঅ' কৰিছে ভাল লাগিছে আগুৱাই যাওক চেনেলটো চবেই আনছাবস্ক্ৰাইব নহয় ছাবস্ক্ৰাইব কৰি দিব বাকী চাই থাকিব বাকী খাকটো জিন্দাবাদ ব্ৰকলেণ্ড মই বেয়া দিছে ফালি পেলাইছে ভাওনা চাই কেনেকুৱা লাগিছে ডাঙৰকৈ কোৱা জয় বিজয় চৰিত্ৰ পাঠ চাই পেলাই বাৰু বহুত ভাল পালোঁ ভাওনা চাই বহুত ভাল লাগিছে ইয়াত দেখিছে নাৱত গৈছে নাৱত বিনচিল লৈ ওলাই গৈছে আৰু ওলাবগৈ আপোনালোকে যুদ্ধ দেখিলে যুদ্ধত পৰাজিত হৈ দেৱেন্দ্ৰ আহি গ্ৰীণ ৰুমত বহি আছে এতিয়া আমি তেওঁৰ অনুভৱ জানিম দেৱেন্দ্ৰ আপুনি যুদ্ধত পৰাজয় হৈ আপোনাৰ অভিজ্ঞতা কওক যুদ্ধত ইন্দ্ৰ সদায় পৰাজয় হ'ব লাগে নৃসিংহমুৰাৰীত এইটো নাটকৰ এটা দাবী নাটৰ দাবী প্ৰতিখন নাটকতে পৰাজয় হয় এইটো আমাৰ দুৰ্ভাগ্য দিয়কচোন তথাপিতো পৰাজয় হয় ইন্দ্ৰ আৰু আমি যত্ন কৰোঁ যাতে সেই পৰাজয়টো প্ৰকৃত পৰাজয় হোৱা নিচিনা লাগে অভিনয় কৰিবলৈ যত্ন কৰোঁ তেনেদৰে বাকী আপোনালোকে আশীৰ্বাদ কৰিব যাতে অভিনয় কৰি থাকিব পাৰোঁ আৰু আপোনালোকে সীমান্তৰ চেনেল চাই থাকিব ধন্যবাদ এয়া আমাৰ ডিম্পল দা দিতি আপোনালোকক আমি ব্যৱসায়িক প্ৰতিষ্ঠানখন দেখুৱাইছিলোঁ আহোঁতে পূজাত এতিয়া তেওঁৰ মনৰ অভিজ্ঞতা জনাম আজি ৰাইজে তেওঁক বহুত ভাল পাইছে আমাক কৈ আছে
এই একচুৱেলি ভাল লাগিছে বহুত কষ্টৰ মাজেদি ভাওনাখন কৰিবলৈ আহিছোঁ আৰু এই নিহিংসমৰী ভাওনাখনক আমি বহুত শ্ৰদ্ধা কৰোঁ একচুৱেলি অকল নিহিংসমৰী বুলিয়ে নহয় প্ৰত্যেকখন ভাওনাক গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাক আমি সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ আৰু সেই ভক্তিভাৱ লৈ আমি ভাওনা কৰি আহিছোঁ আজিৰ দিনত বহুত ব্যস্ততা দোকানৰ মাজত ব্যস্ততা তাৰ মাজত এই আজি ভক্তিভাৱ লৈ ভাওনা কৰিলোঁ ভাল লাগিলে আৰু আগুৱাই যাওঁ তাকে কামনা কৰোঁ আপোনাৰ বহুত সুন্দৰ ভাওনা কৰি ভাল লাগিছে সকলো ভাল লাগিছে বিশেষকৈ তোমাক বেছি ভাল লাগিছে কাৰণ তোমাৰ অভিনয় সঁচাই বহুত সুন্দৰ হৈছে বহুত বেছি ধুনীয়া হৈছে বেছি হ'লগৈ আৰু ড্ৰেছ পিন্ধা অভিজ্ঞতা কেনেকুৱা ভাল লাগিছে আৰু এয়া আমাৰ সকলোৱে জানে বেকা দেৱতা তেওঁ কিবা এটা ক'ব কেনেকুৱা লাগিছে আজি ভাওনা কৰি বৰ ধুনীয়া লাগিলে আজি বিশেষকৈ এই শ্ৰীমন্ত প্ৰিয় শইকীয়া যোনটো ইউটিউব চেনেলৰ মানে অধিকাৰী ন তেখেতৰ লগত ভাওনা কৰিবলৈ পাই নথৈ আনন্দিত মই মানে তেখেতৰ লগত যাতে আগলৈও ভাওনা কৰি যাবলৈ পাওঁ সেয়াই মনৰ কামনা बहुत तेज हो रहा है बहुत तेज हो रहा साल এয়া আমাৰ অভিজিৎ দা খাদক দা এইফালে চাই দিয়ক দুহাৰৰ পৰা উঠি আহি তেওঁ গিলাচ লৈছে হাতত তেওঁ আচলতে খোৱাত ভাল বিশিষ্ট খাদক ৰূপে পৰিচিত এয়া অভিজিৎ খাদক দা प्रधानमंत्री A few moments later. এই চেক দিয়া মানুহজন যে দেখিছে অকল আমাৰ লগত বাইকৰ পাছফালে লমি আহিছে বুজা হৈ অকল ৰাতিপুৱা এই সাঁজ ভাত খাবলৈকে আহিছে এইফালৰ কাষৰজনো নহয় এইফালৰ দুজনো নহয় এই মাজত এই অকণমান চশমা পিন্ধা চেক দিয়া চাৰ্টজন অকণমান বুঢ়ামঠীয়া ই ভাত খোৱা ৰজা বোলে খাইছ প্ৰিয় সতীৰ্থসকল নহয় বন্ধু বান্ধৱীসকল আজি ভাওনা ইমানতে সামৰণি পৰিলে কিমান কি পাৰিলোঁ দেখুৱাব নাজানো আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ দেখুৱাবলৈ
তেনেকৈ ইমান অভিজ্ঞতা নাই এনেকৈ কেমেৰা সন্মুখত কথা কোৱা। তথাপিতো কৈছোঁ আৰু ভুল বেয়া ভাল বেয়া সকলো এটা ফালে ৰখাই ভিডিঅ'বোৰ চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ভালে ভালে মাইকী বুঢ়া গোপাল গোটেইখিনি আছোঁ। ধন্যবাদ। ভালনে? তোমাৰ নামটো? আপোনালোকে দেখিছে এয়া আমাৰ সন্মুখত পলিথিনত আচলতে এটা গছৰ পুলি আছে। এয়া সেৱকীয়ে প্ৰতিজন ভাৱৰীয়া তথা বায়ন গায়নৰ শিল্পীক একোটাকৈ গছৰ পুলি উপহাৰ দিছে। মেহেগনি গছ